মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটি নতুন পাঠ লৈ আহিছোঁ। বিষয় ভাষা শ্ৰেণী পঞ্চম আৰু পাঠৰ নাম হৈছে ৰঙৰ ৰহস্য। আহাচোন আমি পাঠটি আলোচনা কৰোঁ। এই ৰংনো কি? কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। পোহৰ অবিহনে বস্তু এটা ৰং নেদেখোঁ। গতিকে কোনো এটা বস্তুৰ ৰং অৰ্থাৎ ধৰা হ'ল বস্তুটোৰ ৰং নীলা দেখাৰ কাৰণ হ'ল বস্তুটোৱে তাৰ ওপৰত পৰা পোহৰৰ ৰংকেইটাৰ ভিতৰত কেৱল নীলা ৰংটোহে আমাৰ চকুলৈ প্ৰেৰণ কৰে। সূৰ্যৰ পোহৰ আচলতে বগা আৰু ই 7টা ৰঙৰ সমষ্টি। কিন্তু উদয় হ'বলৈ ধৰা বেলিটো আমি ৰঙা দেখোঁ কাৰণ পৃথিৱীৰ বায়ুমণ্ডলত সূৰ্যৰ পোহৰ প্ৰৱেশ কৰাৰ পিছত বিভিন্ন তৰংগদৈৰ্ঘ্যৰ ৰশ্মিসমূহ বিচ্ছুৰিত হয়। বেছি তৰংগদৈৰ্ঘ্যৰ ৰশ্মিসমূহ যেনে ৰঙা, কমলা আৰু হালধীয়া কমকৈ বিচ্ছুৰিত হয়। আনহাতে কম তৰংগৰ ৰশ্মিসমূহ বেছিকৈ বিচ্ছুৰিত হয় আৰু বায়ুমণ্ডলে শুহি লয়। সেয়েহে সূৰ্যৰ পৰা অহা ৰঙা, কমলা আৰু হালধীয়া ৰশ্মিসমূহ পোনে পোনে আমাৰ চকুত পৰে। এইবাবে আমি উদিত সূৰ্য আৰু অস্তগামী সূৰ্যৰ ৰং ৰঙা, হালধীয়া দেখোঁ। ৰঙৰ ৰহস্য। এই ৰঙৰ ৰহস্য ভেদ কৰা প্ৰথম বিজ্ঞানীজন হৈছে ছাৰ আইজাক নিউটন। তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল সূৰ্যৰ পোহৰ আচলতে 7টা ৰঙৰ সমষ্টি। এই 7টা ৰং হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এই 7টা ৰং মিলিহে বগা পোহৰ হয়। এই কথা ছাৰ আইজাক নিউটনে প্ৰমাণ কৰি দেখুৱাইছিল। বেলিৰ পোহৰৰ ৰহস্য আৱিষ্কাৰৰ পাছতহে মানুহে ৰঙৰ ৰহস্য বুজিব পৰা হ'ল। ইংৰাজী ভাষাত এই ৰং বুজোৱা শব্দ 7টাৰ প্ৰতিটোৰে প্ৰথম আখৰটো লৈ এটা শব্দ গঠন কৰা হৈছে। সেই শব্দটো হৈছে ভিবজিঅ'ৰ। পোহৰৰ 7 ৰঙৰ সংক্ষেপণ ভিবজিঅ'ৰৰ লগত পৰিচয় হওঁ আহা। এতিয়া এই ভিবজিঅ'ৰ ইংৰাজী শব্দটোৰ ভিটোই কি বুজায়, আইটোই কি বুজায়, বিটোই কি বুজায়, জিটোই কি বুজায়, ৱাইটোই কি বুজায়, অ'টো কি বুজায় আৰু আৰটোৱে কি বুজায় আমি চাওঁ আহাচোন। ভি ভায়লিন, অসমীয়াত বেঙুনীয়া। আই ইণ্ডিগ' ঘন নীলা। বি ব্লু নীলা। জি গ্ৰীণ সেউজীয়া। ৱাই য়েল্ল' হালধীয়া। অ' অৰেঞ্জ সুমথিৰা। আৰ ৰেড ৰঙা। ৰংবোৰক আমি আকৌ 3টা ভাগত ভাগ কৰিব পাৰোঁ। সেই ভাগকেইটা আমি চাওঁ আহাচোন। এতিয়া প্ৰথমটো হৈছে প্ৰাথমিক ৰং। এই প্ৰাথমিক ৰঙৰ ভিতৰত পৰে ৰঙা, নীলা আৰু হালধীয়া। 2 নম্বৰ হৈছে মাধ্যমিক। এই মাধ্যমিকৰ ভিতৰত পৰে বেঙুনীয়া, সেউজীয়া আৰু সুমথিৰা। 3 নম্বৰটো হৈছে পৰিপূৰক। চাওঁ পৰিপূৰকত কি কি আছে। প্ৰাথমিক ৰংবোৰ আৰু মাধ্যমিক ৰংবোৰ সমানে মিলালে আমি পৰিপূৰক ৰং পাওঁ। আমাৰ শ্ৰেণীকোঠাৰ বৰ্ডখন ক'লা তোমালোকে দেখিছা। এতিয়া শ্ৰেণীকোঠাৰ বৰ্ডখন আমি ক'লা দেখোঁ কাৰণ বৰ্ডখনৰ ওপৰত পৰা পোহৰৰ কোনো ৰঙেই আমাৰ অক্ষিপটত অৰ্থাৎ চকুত নপৰেহি। বৰ্ডখনে আটাইকেইটা ৰং শুহি লয়। এতিয়া অন্য প্ৰাণীবোৰেও বাৰু আমি দেখাৰ দৰে ৰংবোৰ দেখেনে? বিজ্ঞানীসকলে পৰীক্ষা কৰি পাইছে যে গৰিলা, বান্দৰ, চিম্পাঞ্জী, ওৰাং উটাং এইবোৰ প্ৰাণীয়েও কি কৰে আমাৰ দৰেই ৰং চিনিব পাৰে। মৌমাখিয়ে অতি বেঙুনীয়া ৰংটোও দেখে। ঘৰিয়ালে সকলো বস্তুৰে ৰং মটীয়াহে দেখে। কিছুমান চৰাইয়েও আমাৰ দৰে ৰং চিনি পায়, যেনে ভাটৌ, অষ্ট্ৰেলিয়ান হানি ইটাৰ্ছ।
এতিয়া আমি কবি নৱকান্ত বৰুৱাই লিখা ৰঙৰ খেলা কবিতাটোৰ মাজেৰে এই আমাৰ 7টা ৰঙৰ বিষয়ে সুন্দৰকৈ জানিব পাৰিম। আহাচোন আমি কবিতাটি জানি লওঁ। ৰঙা নীলা হালধীয়া অকলশৰীয়া, ৰঙা নীলা মিলি দুয়ো হ'ল বেঙুনীয়া, ৰঙাৰ সতে হালধীয়া পালো সুমথিৰা, হালধীয়া নীলা মিলি হ'ল সেউজীয়া, ৰঙা নীলা হালধীয়া কৰিলে মিহল, মটীয়া ৰংটি পাবা ডাঠ বা পাতল। তোমালোকে নিশ্চয় এই ভিডিঅ'টিৰ পৰা উপকৃত হ'বা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।